হেল্ল' গাইজ কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলো কুশলে আছে আজি ভিডিঅ'টো ষ্টাৰ্টিঙতে মোক এনেদৰে মেকআপত দেখি চাগে আপোনালোকে ভাবিছে মই কি কৰিছোঁ এয়া একচুৱেলি মই আপোনালোকলৈ এটা মেকআপ যোৱাটো ভিডিঅ'ত যিটো মেকআপৰ ভিডিঅ' আগবঢ়াইছিলোঁ তাৰ পাছত মই কেনেদৰে এই গোটেই মেকআপখিনি অঁতৰাম তাৰ এটা ভিডিঅ' কৰি ৰাখিছিলোঁ ভাবিলোঁ ইয়াৰ পৰাই আপোনালোকক যেনেদৰে মই মেকআপ কৰাত দেখালোঁ অঁতৰাটোও দেখাই দিওঁ নহয় জানো এতিয়া মই এখন ৱাইপছত অকণমান মেকআপ ৰিমুভাৰ লগাই প্ৰথমে চকুকেইটাৰ পৰা মই যিমানখিনি আই মেকআপ আছে গোটেইখিনি অঁতৰাই ল'ম তাৰপিছত ক্ৰমান্বয়ে মুখৰ পৰা ফাউণ্ডেশ্যন তাৰপিছত আইব্ৰ' তাৰপিছত লিপষ্টিক গোটেইখিনি অঁতৰাম দেখিছেনে কিমান গাল ওলাইছে মই যে মেকআপ বিৰাট বেয়া পাওঁ নিজৰ মুখত মই খুব কম মেকআপ কৰোঁ মই আনকি যিকোনো পাৰ্টি বা বিয়ালৈ গ'লেও মই খুব লাইট মেকআপ কৰোঁ স্পেচিয়েলি মই ফাউণ্ডেশ্যন খুব কমেই ইউজ কৰোঁ আৰু কাজল আৰু লিপষ্টিকেই লগাওঁ পৰাপক্ষত সঁচাকৈ মই বিশেষকৈ গৰম দিনত যে আৰু বেয়া পাওঁ এইখিনি কৰাৰ পিছতে মই লাহেকৈ মুখখন ধুই দিলে একদম সুন্দৰকৈ মোৰ গোটেই মেকআপখিনি আঁতৰি যাব এয়া চাওকচোন কিমান গাল ওলালে বাপৰে বাপ এতিয়া পাতল পাতল লাগিছে দেই সেই গাইজ মই সকলোবিলাক মুখ চুখ ধুই আহি আজৰি এতিয়া অকণমান বহিছোঁ একাপ চাহ খালোঁ তাৰপিছত আপোনালোকলৈ ভিডিঅ'টো আপলোড কৰি দিলোঁ যিটো মেকআপৰ ভিডিঅ' কৰিছিলোঁ যিটো মই ক্লিনিং কৰাৰ ভিডিঅ' আপোনালোকক ইয়াত দেখাই আছোঁ তাৰ ভিডিঅ'টো যিসকলে চোৱা নাই চাব খালি খুব মনটো বেয়া লাগিছে কাৰণ মই যিহেতু মোবাইলত শ্বুট কৰোঁ হয় আৰু ইমান মোৰ বেছি আইডিয়াও নাই শ্বুট কৰাৰ ক্ষেত্ৰত ভিডিঅ'বিলাক এনেদৰে শ্বুট কৰাৰ ক্ষেত্ৰত তাৰপিছতে মানে কি অকণমান মই মোবাইলটো অন হৈ আছে বুলি ভাবিলোঁ অলৰেডি মই কনচিলাৰখিনি ইউজ কৰিলোঁ আইব্ৰ'টো বনালোঁ তাৰপিছতে মোবাইলটো চাওঁতে দেখিলোঁ যে মোৰ মোবাইলটো অফ হৈ আছে তাৰপিছতে খুব বেয়া লাগিলে কিন্তু তথাপিতো সেইটো ইমানখিনি কষ্ট কৰিলোঁ বনালোঁ চ' ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ আই হোপ আপোনালোকে কথাটো বুজি পাব যিয়ে নহওক এইজন হিৰ' চক মোৰ বেকত দেহা কি কৈছে চক তুমি কি কৰিছা কি কৈছা হা চবকে হাই কৰি দিয়া নমু কৰি দিয়া চবকে নমু কৰি দিয়া গুড বয় আৰু চবকে টাটা দি দিয়া গুড বয় আৰু চকু এটা মাৰি দিয়া চবলৈকে এইফালে চাই চকু এটা মাৰি দিয়া চকু মাৰি দিয়া গুড বয় তাৰপিছত লাইটটো বেছি হৈছে কৰিবা শুন তাৰপিছত আমাৰ হেৰি কৰা গোটেইখিনি মই ভিডিঅ'ৰ কামখিনি কৰিলোঁ তাৰপিছত এতিয়া চাওঁতে ডিনাৰ বনাবই সময় হৈ পৰিছে 8টা বাজিলে আৰু ডিনাৰ বনাব লাগিব তাৰপিছত মহাভাৰত চাব লাগিব মহাভাৰত বাৰু কোনে কোনে চাইছে মোক জনাবচোন মই কিন্তু মহাভাৰত সদায় চাইছোঁ কিন্তু যেতিয়া মহাভাৰত দিছিলোঁ তেতিয়া বহুত সৰু আছিলোঁ ইমান নাজানিছিলোঁ তেতিয়া জনা হোৱা নাছিলোঁ সেয়েহে মহাভাৰত এতিয়া চাই সঁচাকৈ ভাল লাগিছে মহাভাৰতৰ এটাও এপিছড মই মিছ নাই কৰা তাৰ আগতেই ডিনাৰ চব প্ৰিপেৰেশ্যন কৰি লওঁ আজি কি কৰিম আজি মই আপোনালোকক দেখাম তাৰ আগতে আমাৰ ভকতৰ বিষয়ে এটা কওঁ একচুৱেলি ভকতক মানে নিয়ৰৰ কথা কৈছোঁ তাক দেউতাকে ছাৰপ্ৰাইজ দিবৰ কাৰণে তালৈ এখন গাড়ী অৰ্ডাৰ দিছিলে ঠিক আছে খেলা গাড়ী আৰু তাৰপিছতে গাড়ীখন অৰ্ডাৰ দিছিলে সি প্ৰথমে ধৰিব পৰা নাই যিহেতু পেকেটত আছে তাৰপিছতে হোম ডেলিভাৰী দিলেহি তাৰপিছতে দেউতাকে পেকেটটো খুলি আছে সি ধৰিব পৰা নাই তাৰপিছতে পেকেটটো খোলা যেতিয়া দেখিলেহি গাড়ী তাক ৰখোৱাটো ইমানেই কঠিন হৈ পৰিছে মানে মই কি ক'ম লাষ্টত তাক মানে দৰ্জা মাৰি মই ভিতৰত থ'ব লগা হৈছে ইমানেই কান্দিছে আমি ভাবিছোঁ অকণমান দেৰি গাড়ীখন ভালকৈ আমি চেনিটাইজ কৰি দিওঁ যিহেতু এতিয়া ৰ'দ নাই ৰ'দত দিবলৈ চ' ভালকৈ অলপ ধুই মেলি চেনিটাইজ কৰি দিওঁ ক'ৰ পৰা আহিছে ভয় লাগে ন আৰু প্ৰতিটো বস্তু আমাৰ চেনিটাইজ কৰাই হয় সেই চেনিটাইজ কৰি পেলাই তাক চুবলৈ দিম আৰু সৰু বাচ্ছাৰ ক্ষেত্ৰতো আৰু ভয় লাগে অ' মাই গড ইমান সি মানে দিগদাৰি দিলে লাষ্টত গৈ পেলাই তাক মই দৰ্জা খুলি দিলোঁ তাৰ মই ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকে চাই লওকচোন ক্লিপটো
উচুবি আছে জানানে ভিডিওটো চলে নিশ্চয় এজনে চাই চাইতে ভিডিওটো হাঁহি থাকে আজি মই আপোনালোকক দেখাম মই কেনেদৰে ব্ৰইলাৰ মাংস বনোৱাৰ আগত কেনেদৰে ভালদৰে পৰিষ্কাৰ কৰি লওঁ তাকে এই ভিডিওটোত আপোনালোকক দেখাম গতিকে বলক মই ডিনাৰৰ প্ৰিপাৰেচন কৰোঁ আৰু লগতে কেনেদৰে মই ব্ৰইলাৰ মাংস বনোৱাৰ আগত ভালদৰে পৰিষ্কাৰ কৰি লওঁ তাকো আপোনালোকক দেখাওঁ মই চিকেনখিনি এনেদৰে এবাৰ প্ৰথমে প্লেইন ৱাটাৰে ধুই লওঁ ঠিক আছে প্লেইন ৱাটাৰে ধুই ল'ম তাৰপিছত এখন কেৰাহী পাতি অলপ পানী দি পেলাই মই পানীত এনেদৰে অকণমান দেৰি উতলাই ল'ম পাঁচ মিনিটমান সময় যদি আপোনালোকে এনেদৰে উতলাই তেতিয়াই হ'ব বহুতেই উতলাই থাকিব নালাগে মই ইয়াত একো নিদিওঁ অকল পানীখিনিহে উতলাম 5 মিনিটমান সময়ৰ কাৰণে এই চাওক 5 মিনিটৰ পাছত মই 5 মিনিটমান হ'লেই মই দিয়া এই 5 মিনিটৰ পিছত চাওকচোন কেনেদৰে ব্ৰইলাৰ মাংসৰ পৰা এইবিলাক ওলাইছে চব বগা বগা দেখিছেনে এইবোৰ দেখিছেনে হেতাটো লাগি আহিছে মই সদায় এনেদৰে ব্ৰইলাৰ মাংস আনিলে সদায় মই 5 মিনিটমান সময় উতলাই দিওঁ নেভাবিব যে আমি উতলাই দিলে টেষ্টটো চেঞ্জ হৈ যাব টেষ্টটো বেয়া হ'ব খাবলৈ একে থাকে সেম টেষ্ট থাকিব মাত্ৰ এই বস্তুটো হৈছে চৰ্বি আমাৰ দেহত এইবোৰ চৰ্বিবিলাক এইবোৰ তেল নিচিনাকে আপোনাৰ একদম মানে ওলাই আহিছে কালাৰটো দেখিছেনে কেনেকুৱা হৈ গৈছে চাওকচোন বাৰু একদম ঘোলা পানী নিচিনা কালাৰ অহা নাই নে পৰা মই যেতিয়া ব্ৰইলাৰ মাংস ঘৰলৈ আনে মই এনেদৰে অকণমান সময় বইল কৰি লওঁ বইল কৰি পেলাই মই পানীটো পেলাই ভালদৰে ধুই দিওঁ এইখিনি চাওকচোন কেৰাহীখনৰ পুৰা দেখিছে কেনেকুৱা ফুলা ফুলা হেৰি হৈ গৈছে মই এনেদৰে এবাৰ ধুই দিম একো টেষ্টৰ পৰিৱৰ্তন নহয় আৰু যিখিনি এই মাংসত থকা যিখিনি বেয়া সেইখিনিহে ওলাই যাব মাংসখিনি মই বনালোঁ তাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই মই বিশেষ স্পেচিয়েলকৈ একো বনোৱা নাই চিম্পুলকৈ বনাইছোঁ সেয়েহে ৰেচিপিটো শ্বেয়াৰ কৰা নাই পিছত বাৰু শ্বেয়াৰ কৰি দিম ব্লগটো এইখিনিতে শেষ কৰিলোঁ আশা কৰিলোঁ ব্লগটো চাই ভাল পালে গতিকে যদিহে ভাল পালে কমেণ্ট এটা কৰি দিব কমেণ্ট কৰিলে সঁচাকৈ ভাল লাগে আজিলৈ আহিছোঁ তেন্তে আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ আগলৈ আহিম